মই এয়া কোকৰাঝাৰ ওলাইছিলোঁ অফিচিয়েল কামত আৰু আজি বঙাইগাঁৱত ধাৰাসাৰ বৰষুণ দি আছিলে দিনটো আৰু বাকীবোৰ ডিষ্ট্ৰিক্টত কেনেকুৱা বৰষুণ দিছে কি নাই দিয়া মই নাজানো আৰু মই এয়া গা চা ধুই ওলালোঁ ধুনীয়াকৈ ফ্ৰেছ হৈ আৰু মোৰ এয়া চুলিখিনি এতিয়াও তিতি আছিলে আৰু চিপচিপীয়া বৰষুণৰ মাজত এয়া আমি গৈ আছিলোঁ ভাল লাগে আৰু ৱেডাৰটো ইমানেই ধুনীয়া আছিল যে গৈ বহুত ভাল লাগিছিল আৰু মই এনেও কোকৰাঝাৰ গৈ বহুত ভাল পাওঁ। হেল্ল' ফ্ৰেণ্ডছ, সকলোলৈ মোৰ নতুন ভ্লগটোলৈ স্বাগতম জনাইছোঁ। এয়া মই আজি কোকৰাঝাৰ গৈছিলোঁ অফিচিয়েল কামত মোৰ আৰু তাতে মই কেইটামান ক্লিকছ উঠাইছিলোঁ ফটো আৰু মইতো ভিডিঅ' কৰি ভালেই পাওঁ সেইকাৰণে মোৰ ভিডিঅ' আকাৰত বনাই ৰাখিলোঁ আৰু মই অফিচিয়েল কামতে গৈছিলোঁ অফিচৰ কামত আৰু যেতিয়া আমি ঘূৰি আহিছিলোঁ তেতিয়া অলপমান আবেলি হৈ গৈছিলে সন্ধিয়া হওঁ তেতিয়া আমি বজাৰ এখনত সোমাইছিলোঁ যিখন বজাৰ কোকৰাঝাৰৰ ভিতৰতে হয়। তাৰপিছত সেইখিনি বজাৰত অকল বড়ো মানুহ আৰু আদিবাসী মানুহবোৰ বহে মানে বজাৰ দিয়ে বাগানীয়া মানুহ বহে আৰু চব বিধৰ বস্তুৱে পোৱা যায় তাত শামুকৰ পৰা আদি কৰি মাছৰ পৰা মাংস গাহৰি মাংস আৰু মানে লোকেল কুকুৰা হাঁহ কুকুৰা সকলোবোৰ বস্তু তাতে পোৱা যায় আৰু খুব মানে বেলেগ ধৰণৰ আনকমন কিছুমান শাকো পোৱা যায় আৰু এয়া মই মাছ ল'লোঁ অলপমান পুঠি মাছ লৈ লৈছিলোঁ একদম ফ্ৰেছ মাছ হয় আৰু ইয়াতে মানে বহুত শুকান মাছো পোৱা যায়। এইজনী আণ্টি এজনীয়ে কি কৰিছিলে ধুনীয়া টেকেলি পিঠা বনাই আছিলে যিটো আমি ভাপৰ পিঠা বুলি কওঁ ন ভাপৰ পিঠা সেয়া তেওঁ বনাই আছিলে তাৰপিছত মই অকণমান ৰখি ফটো উঠালোঁ আৰু তেখেতক খুব ধুনীয়াকৈ দেখুৱাইছিলে আৰু আংকলজনে চবে খাব পাৰে আহি দেখুৱালে ধুনীয়া টেষ্টি আৰু মই এয়া হোটেল আছে বজাৰখন চালোঁ আছে এখন এইবোৰ ইয়াত আছে শাৰী পাতি আছে ইয়াতে চব বস্তুৱে পোৱা যায় বজাৰখনত এইবিলাক কিছুমান লোকেল বস্তু লোকেল জলকীয়া লোকেল চব তেওঁলোকৰ নিজৰ ঘৰৰ মানে বাৰীতে কৰে কিছুমান আৰু এয়া সেইবিলাক হালধি উলিয়াই আহে আৰু শুকান মাছ ইয়াত বহুত ধৰণৰ পোৱা যায় শুকান মাছ আৰু পোৱা তেওঁলোকে এইটো 100 টকা বুলি কৈছিলে খাব পাৰি বহুত টেষ্টি মইতো কিনা নাই বাৰু মই অলপমান কেঁচা মাছকে কিনিলোঁ শুকান মাছ নিকিনিলোঁ কিন্তু মই তাতে অলপ হালধি কিনিলোঁ তাতে 10 টকাৰ ভাগ 20 টকাৰ ভাগৰ হালধি আছিলে মই 20 টকা ভাগৰ এটা হালধি পেকেট ল'লোঁ মই আগতেও লৈছিলোঁ তেনেকুৱা হালধি আজিও এবাৰ লৈ চালোঁ অলৰেডি ঘৰত আছিলে বাৰু কিন্তু মই ভাবিলোঁ কি এনেই অকণমান লৈ চাওঁচোন ভালো লাগে বজাৰখন ভালে লাগে আহি আৰু মই ৰঙালাও সৰুৱে হয় মাৰ্কেটখন কিন্তু ভাল লাগে অকল চব চব্জি পোৱা যায় কাপোৰো পোৱা যায় বাৰু আৰু মই আহি তেনেকৈ যেতিয়া অফিচৰ পৰা আহি এনেকৈ সোমাওঁ বজাৰবিলাকত আহি কিবা এটা মনটোৱে ভাল লাগে মাছৰুম মই খালি মাছৰুম নাখাওঁ মোৰ ভয় লাগে মাছৰুম মানে হোটেল চোটেলত কেতিয়াবা খাওঁ আৰু ৰঙালাও লওঁ মই নিজে কিনি এইখিনি ইমান মাছৰুম ধুনীয়াকৈ শাৰী পাতি থৈছে ৰঙালাও দেখিয়ে ভাল লাগিছে মোৰ নিজে কিনি চাইছে ডাঙৰ নাই পালে এইটো জলকীয়া নেকি এইটো এইটো একদম আনকমন জলকীয়া এটা দেখা পালোঁ ভাল আগতে দেখিছোঁ একদম ধুনীয়া লাগিছে দেখি একদম সেয়া একদম জলকীয়া বিকি আছে ধুনীয়া ড্ৰাই ফিছ আৰু এতিয়া আমি খাম চাহ এইখন হৈছে চাহৰ হোটেল আৰু ইয়াত বিকিছে আমাৰ একদম নেচাৰেল ঢেকীয়া খুব প্ৰিয় হয় অকণমান বাইদেউজনীয়ে ধুনীয়া এইখন একদম লোকেল বজাৰ হয় ইয়াতে চব পায় আৰু এইবোৰ গাড়ী ৰখাই দিছে মানুহ ইমান বজাৰ কোবাইছে এতিয়া মানে ইভিনিং টাইম হয় তো চবেই বজাৰ কৰিছে বহুত ধুনীয়াকৈ আহিছে লোকেল হয় এইখন বাহিৰৰ পৰা এনেকৈ ডাঙৰ বজাৰ হয় 3টা মানৰ পৰা খোলে এইখন আৰু তো ভাল লাগিছে আমি বেগ হওঁতে এয়া বজাৰ চাইছোঁ এটা বস্তু দেখিছোঁ এইটো কি হয় এইটো তিতা ভেকুৰী ন এইটো তিতা ভেকুৰী বহুত দিনৰ মূৰত দেখিছোঁ আমি তিতা লাগে এইটো পিটিকা কৰি খাব পাৰি বইল কৰি হৈছে শান্তি কিছুমানে বনাই আছে ধুনীয়া ঘিলা পিঠা এইবোৰ এইটো হ'ব কেইটকা অৰ্ডাৰ 5 টকা আমি হোটেল
হোটেলত আহি এয়া আণ্টি এজনীয়ে ন চাওমিন বনাই আছে আৰু মই এগ চাওমিন অৰ্ডাৰ কৰিলোঁ আৰু এইফালে পকোৰা বনাই আছে আৰু এইবাৰ চাওমিন থৈ দিছে মা হয় ন আপুনি তাইৰ এয়া তাই মানে মা হয় তাইৰ তাৰপিছত আৰু ধুনীয়াকৈ বনাই আছে মই এইখন হোটেলত আহিলোঁ আৰু মই অৰ্ডাৰ কৰিলোঁ চাওমিন এগ চাওমিন আৰু পকোৰা আৰু চাহ আৰু এতিয়া খাম আজি ফাৰ্ষ্ট টাইম সোমাইছোঁ ন মই ইয়াত ফাৰ্ষ্ট টাইম আহিছোঁ আজি মোৰ গৰম গৰম চাওমিন আহি গ'ল টেষ্টি টেষ্টি কৰি মই চাওমিন খাওঁ চাওমিন খাই মই খুব ভাল পাওঁ যিহেতু মই ফাষ্ট ফুড খুব কমেই খাওঁ এগ চাওমিন ভাল লাগিছে খাই আজি ফাৰ্ষ্ট টাইম সোমাইছোঁ এখন হোটেলত আৰু টেষ্টি হয় বহুত ভাল লাগিছে খাই অলপমান চচ দি ল'লোঁ চচ দি ল'লে খাই ভাল লাগে আৰু এগ চাওমিন মই এনেও ভাল পাওঁ এতিয়া আমি যেতিয়া অফিচৰ কামটো হোৱাৰ পাছত বেক হৈছোঁ তেতিয়া আহি এখন হোটেলত ইভিনিং টাইম হৈ গ'ল তো আমি চাহ খাম আৰু এয়া প্ৰথমতে মই চাওমিন অৰ্ডাৰ কৰি ল'লোঁ চাওমিন খাই আছোঁ চাওমিন খাই হ'ল আৰু এয়া মই খাম এতিয়া চিকেন পকোৰা টেষ্টি টেষ্টি এইটো চিকেন পকোৰাটো টেষ্টি বনাইছিলোঁ কিন্তু চাহ কাপোৰ টেষ্টি হৈছে দেই এয়া আমি ঘূৰিছোঁ কোকৰাঝাৰৰ পৰা আৰু ইমানেই ভিৰ হৈছে মানে পূৰা জামত ফচি গৈছোঁ আমি চবেই একদম পূৰা ভিৰ হাইৱে হয় ইমানেই ট্ৰাকৰ মানে ভিৰ হয় ওৱান ৱে ৰাস্তা হয় তথাপিও ইমান মানে ভিৰ হৈছে নহয় এইটো মানে আৰু এতিয়াতো ৰাস্তা আৰু বহল বনাই আছে ডাংতলৰ ওচৰত ভিৰ হয়েই সদায় আৰু বহুত ফ্লাইঅভাৰ বনাইছে কিন্তু কমপ্লিট হোৱাগৈ নাই আৰু এতিয়া যিহেতু ফ্লাইঅভাৰখন কমপ্লিট হ'লে আৰু সেইকাৰণে সদায় এনেকুৱা ভিৰ হয় আৰু আহি আছোঁ ৰুম পাবলৈ আৰু অলপমান দেৰি আছে বাৰু আৰু এয়া এইফালে বহুত ভিৰ জামত ফচি গৈছিলোঁ আৰু এয়া গৈ আছোঁ আৰু বাই বাই ফ্ৰেণ্ডছ মোৰ ভিডিঅ'টো ধুনীয়াকৈ চোৱাৰ কাৰণে থেংক ইউ হেল্ল' ফ্ৰেণ্ডছ আমি জাষ্ট কোকৰাঝাৰৰ পৰা আহি পালোঁ আৰু আহি মই এয়া মোৰ বজাৰখিনি দেখাম আজি কৰা বজাৰখিনি এয়া হৈছে পুঠি মাছেই নেকি মিক্স মাছ অলপ আনিলোঁ তেওঁলোকে এইটো কিবা এটা পাত্ৰত দিয়ে তাৰপাছত এইখিনি অলপমান বিলাহী আনিলোঁ এইখিনি হৈছে একদম লোকেল হালধি এইখিনি হালধি বোলে লোকেল হয় আৰু ভাল লাগে মই আগতে আনো এইখিনি হৈছে 10 টকাৰ শুকান জলকীয়া এইটো লাও ঘৰৰ বুলি কৈছে আৰু এইটো বিলাহী আনিছোঁ অকণমান আৰু এইখিনি হৈছে কোমোৰা তাৰপিছত আলু পিঁয়াজ মিক্স আনিছোঁ জলকীয়া আনিছোঁ ভেন্দি আৰু ইয়াৰ কচু আনিছোঁ গোটা কচু আৰু ভেন্দি আলু পিঁয়াজ মিক্স কৰি আনিছোঁ আৰু দুটা মানুহ ন সেইকাৰণে বৰ এটা বেছি বজাৰো নকৰোঁ কাৰণ বস্তুবোৰ বেছিকৈ কিনি আনিলে গেলি যায় আৰু একদম ওচৰতে আমাৰ বজাৰ বহেই ডেইলি সেইকাৰণে তাৰ পৰা আনিব পাৰোঁ কিন্তু কোকৰাঝাৰৰ বস্তুবোৰ অলপ ভাল লাগে সেইকাৰণে অলপমান লৈ আনিলোঁ সেই বজাৰখনৰ পৰা অলপমান কিনি আনিলোঁ আৰু এয়া মোৰ আজিৰ বজাৰ আৰু এনেকৈও বজাৰ বনাই ব্লগ এটা দি মনটো ভাল লাগে তো আপোনালোকক দেখালোঁ ব্লগটো আৰু চবৰে সন্ধিয়াটো ধুনীয়া হওক আৰু এতিয়া নৱৰাত্ৰি চলি আছে নৱৰাত্ৰিৰ কাৰণে শুভেচ্ছা দিলোঁ সকলোকে আৰু মই আগতীয়াকৈ সকলোলৈ পূজাৰ শুভেচ্ছা দিলোঁ দুৰ্গা পূজাৰ শুভেচ্ছা দিলোঁ আৰু মোৰ ব্লগটো চবেই চাই এনজয় কৰক আৰু ধুনীয়াকৈ লাইক কৰিব কমেণ্ট কৰিব নমস্কাৰ